এভৰিৱান এতিয়া আহিছোঁ ষ্টেচনলৈ আৰু আমি যাব ওলাইছোঁ ৰঙিয়ালৈ আৰু বাকী ভিডিঅ'টো দেখাই থাকিম শেষলৈকে চাই থাকিব কি হয় ইয়াৰ আগৰ ভিডিঅ'টোত কৰিশ্মা হস্পিটাললৈ যোৱাখিনি দেখুৱালোঁ আৰু আজিৰ ভিডিঅ'টোত তাৰ পিছৰ ভিডিঅ'খিনি মানে দেখুৱাম আৰু কি হ'ল আৰু এয়া আমি ষ্টেচনলৈ আহিছোঁ প্ৰথমতে ট্ৰেইনখন 1 নম্বৰ প্লেটফৰ্মতে অহা কথা আছিলে পিছত 2 নম্বৰ প্লেটফৰ্মত আহিব বুলি ক'লে দৌৰা-দৌৰি কৰি 2 নম্বৰ প্লেটফৰ্মলৈ গ'লোঁ আৰু ইয়াত ট্ৰেইনত আমি উঠি ল'লোঁ আৰু আমি গৈ থকালৈকে আপোনালোকক ইয়াৰ আগৰ কিছুমান ক্লিপ মোৰ কৰিশ্মাৰ মাকে আৰু ভনীয়াকে বনাই ৰাখিছিলে সেয়া দেখুৱাব ওলাইছোঁ সেয়া কৰিশ্মা ডেলিভাৰী হোৱাৰ পিছত তাইক মানে অতিৰ পৰা উলিয়াই থকা অলপমান ভিডিঅ' বনাই ৰাখিছিলে সেয়া আপোনালোকক দেখুৱালোঁ মোৰ ফটো আৰু ভিডিঅ' যিসকলে চাই তেওঁলোকে জানিছে চাগে কি হ'ল আৰু এবাৰ কৈ দিলোঁ ফাইনেলি আমাৰ ঘৰত 10 বছৰ পিছত এয়া নতুন সদস্য ল'ৰা সন্তান আমাৰ সকলোৰে মৰমৰ এতিয়া কৰিশ্মাক ৰুমলৈ লৈ গৈ আছে কেবিনলৈ एकदम लास्ट तो ट्रिपल वन আৰু এয়া কেবিনৰ বিচনাত মাক আৰু ল'ৰা একেলগে শুৱাই থৈছে এয়া আমি এতিয়া স্বস্তি হস্পিটেলত সোমালোঁ ভিতৰলৈ গৈ আছোঁ এয়া আমি আহি পালোঁ ৰঙিয়াৰ স্বস্তি হস্পিটাল আৰু আজি মই প্ৰথম আহিছোঁ হস্পিটালখনলৈ আৰু এয়া হস্পিটালত সোমাই আহি আমি কেবিনলৈ সোমাই আহিলোঁ আৰু এয়া কৰিশ্মা আৰু কৰিশ্মাৰ ল'ৰা শুই আছে আৰু আমিও ৰ'ব নোৱাৰিলোঁ কিন্তু প্ৰথমতে গৈয়ে ভৰি হাত ধুই লৈছোঁ তাৰপিছতহে আমি ল'ৰাটোক চুইছোঁ 10 বছৰৰ পিছত আমাৰ ঘৰত নতুন সদস্য ইমান মৰম লগা আগতেবিলাক মানে ৰ'ব নোৱাৰিলোঁ বাৰী বাৰী কৰি মানে এজনী কৰি লৈ ল'লোঁ ইমান ধুনীয়া কৰি শুই আছে আমাৰ ঘৰৰ আৰু নতুন সদস্য বৰমা হ'লোৱে অলৰেডি দুটা ভতিজা ল'ৰা ছোৱালী পাইছিলোঁ আৰু এতিয়া আৰু এটা আৰু ইমান ধুনীয়া কৰি শুই আছে খাওয়াটো বাকি রাখা পারি আৰু আমি ইয়াত 9টা বজালৈকে থাকিলোঁ বেবী চোৱা হৈ গ'ল 9টা বাজি যোৱাৰ লগে লগে আমি দৌৰা-দৌৰি কৰি আকৌ ষ্টেচনলৈ আহি বাছত এক্সপ্ৰেছত উঠিলোঁ আমি বহিবই পোৱা নাই থিয় হৈ আহি আছোঁ আমি আৰু ট্ৰেইনখনৰ ভিৰ দেখুৱাই আছোঁ আপোনালোকক ইমান ভিৰ থিয় হ'ব ঠাই নাই বুলি ক'লেও ভুল নহ'ব দিব পালোঁ এয়া 11টা বাজি গ'ল আৰু 11:15 হৈ গ'ল আমি এতিয়া ঘৰ আহি পালোঁ আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাবৰ বাবে ধন্যবাদ